মোবাইলটো ছটা হৈছে 15 মিনিটমান হৈ লওঁ বোলা 6টা 15 উঠিম কেইটা হ'ল বা 7টা 1 ঘণ্টা হৈ পালো আকৌ আজি মাকোৱা গালি খে ঠিক 15 মিনিট হৈছে ইমানকৈ হৈ পালো দিগদাৰ দে আজিকালি ঠাণ্ডা দিনটো ইমান ছুটি হয় শুবই নেপাওঁ কিতাপ পঢ়িবও লাগে দেৰিলৈকে নহ'লে মাহঁতৰ গালি ইমান সোনকালে ৰাতিপুৱাই থাকে এতিয়া হৈছে 7:12 মুখ ধুম চাহ খাম আৰামছে 8টা বজাত টেবুলত বহিম 9, 10, 11, 12 12টালৈকে পঢ়িম 4 ঘণ্টা 4 ঘণ্টাত আৰামছে 2টা লেচন হৈ যাব হ'ব দে আজি 2টা লেচনে পঢ়িম আৰু কেইমাহ আছে আৰু এমাহ আছে আৰামছে হৈ যাব চিলেবাছ টোপনিত শুই থাকিম ৰাতিপুৱা সোনকালে আজিকালি এই মৰাখিনি ইমান ঠাণ্ডা দিনত এক্সামটো পাতে ইমান ঠাণ্ডাখনত পঢ়িব লগা হৈছে আজি ধুনীয়াকৈ 2টা লেচন পঢ়ি দিম মই যোগে তেতিয়া চেপ্টাৰটো 3টামান পঢ়িলোঁ 5 মিনিটমান মোবাইলটো চাই লওঁ হ'বলা চাই লওঁ একো নহয় One hour later. 1.5 ঘণ্টা মোবাইল চাই পালো কিতাপ এক্সাম পালে কিতাপ পঢ়িবলৈ ফ'কাছ মোবাইল নহয় ফ'কাছ এইফালে ফ'কাছ দে পুৰুষ আৰু মহিলাৰ মৃত্যু অনুপাতৰ পাৰ্থক্য পাহাৰত থুমাক ফ'কাছ দে ফ'কাছ কিতাপ পাহাৰ থুমাক নহয় কিতাপ 1961 চনৰ যৌতুকৰ নিবাৰণ আইনে শৰ্মিলি ফ'কাছ দে কিতাপ পঢ়াত মোবাইলটো 5 মিনিটমান চাই লওঁ নেকি নহয় কিতাপ পঢ়াত ফ'কাছ দে কিতাপ পঢ়াত ফ'কাছ দে ফেল কৰিবি নহ'লে ফেল নাই মোবাইলটো ঠিকনা লগাব লাগিব মই মোবাইলটো গডৰেজতে থৈ নাই মোবাইলটো গডৰেজত থৈ দিওঁ তেতিয়া মই অলপমান পঢ়িবলৈ পাম মনোযোগ দিব পাৰিম এই কাপোৰ মাজতে ইয়াতে সোমাই থাক তই মোবাইলটো গডৰেজৰ ভিতৰত থৈ দিছো দেই মই যদি নিব আহো মোক আনিব নিদিবি মোবাইলৰ খবিয়া হৈ গ'ল নে কিয়ে না অকল মোবাইলডালৈকে চাই ৰিল ডাল চাং লাগি থাকে সেইকাৰণে মই গডৰেজত মোবাইলটো থৈ দিছো মই যদি আহো মোক মোবাইলটো নিদিবি গম পাইছ নহয় হ'ব দে ধুনু গডৰেজৰ কাপোৰখিনি মাজতে থৈ দে মোবাইলটো এতিয়া তই মোৰ জিম্মা দিলি নহয় মোবাইলটো এতিয়া তই মৰি গ'লেও মোবাইলটো নাপাৱ তই এতিয়া মাথো অকল কিতাপ পঢ়াত মনোযোগ দিবি যা তই মৰি গ'লেও মোবাইলটো নাপাৱ এতিয়া
মই মৰি গ'লে মোবাইলত নিদিবি ডাইৰেক্ট কথা সোমাই থাক তই ইয়াতে ডাইৰেক্ট কথা সম্প্ৰতি উচ্চনৰ লগত সম্বন্ধ ভাৰতীয় বৌদ্ধ ধৰ্মবিলাকক মহিলা সংগত বহুত দেৰি পঢ়িলো হ'বলা ন ঐ মা মোবাইলটো অকণমান চাই লওঁ হ'বলা ন কি কৈছ তই মোবাইল চা কিতাপ পঢ়ি থাক মৰি গ'লে মোবাইলটো নেপাওঁ তই মোবাইল চা দে হ'ব দে কিতাপে পঢ়োঁ ফ'কাছ ফেইল কৰিবি নহ'লে তথা যৌতুকৰ প্ৰথাৰ বাবে ছোৱালী বা কইনা সন্তান জন্ম হ'লে সেই সন্তানক বিয়া দিয়াৰ বাবে মা আজি কি শাক বনাইছে ইমান ধুনীয়া গোন্ধাইছে কি কৈছ তই কিতাপ পঢ়িছ নে ভাত শাকৰ গোন্ধ লৈ আছ হা কিতাপ পঢ় ভাত শাকৰ গোন্ধ লৈ হে নহয় না কিতাপে পঢ়িছে নে গোন্ধ পাইছিলে তাকে সুধি চাইছিলো নাকটোকো বন্ধ কৰি থৈ নেকি গোন্ধ পঠাব এক্সাম আছে কিতাপ পঢ় দে বেটা কিতাপ পঢ় এইবোৰ যা তা গোন্ধ লৈ থাকিব নালাগে কৈছিলো এইটো কৈছিলো বহুত দেৰি পঢ়িলো হ'বলা অকণমান বাহিৰৰ খাৱাটোকে খাওঁগে অকণমান দেৰি বাহিৰত ওলোৱা নাছিলো গোটেই নাচাত বদলি গ'লচোন পাপা অলপমান সহায় লাগে নেকি কি নেলাগে মা ক'ত গৈছে দোকানলৈ গৈছে বোলা 5 মিনিটমান মোবাইল চাই লওঁগে মাতো নাই অলপমান দেৰি চাই লওঁ বাপেকে ক'ত থৈছিলে মই পাহৰিছো দেৰি আছে কি মোবাইল 5 মিনিটমান চাই লওঁ আকৌ থৈ দিম কি কৰি আছ ধুনু তই নহয় মা অলপমান মোবাইল চাইছ হা অলপমান বাহিৰলৈ গৈছিলে মোবাইল চোৱা আৰম্ভ কৰিলিয়ে লগৰ এটা ফোন কৰিছিলে একো দৰকাৰ নাই লগৰ ল'ৰা ফোন উঠাব মোবাইলটো নহয় মা গৈছো নেমাৰিবা গৈছো পঢ়িবলৈ লগৰ এটা ফোন কৰিছিলে সেইকাৰণে নহ'লে মই মোবাইল চাওঁ নেকি আকৌ থৈ দিছো ৰ বিচনাতে থ কি তুমি থবা থৈ দিয়া অকল মোবাইল চোৱা ধান্দা দেখিছ না এটা মাথা ভাঙি দিম কেতিয়া ভাবি যা মোবাইল চোৱা ধান্দা আকৌ মোবাইল এক্সাম আছে এমাহৰ পিছত কিতাপ পঢ়িব কি লাগে বহি থাক ভাগৰি লাগিলে চোন ঐ মা অকমান দেৰি শুই লওঁগে হ'বলা ন কি কৈছ তই ধুনু শুৱা কি বহুত কিতাপ পঢ়িলি তই আধা ঘণ্টা টাইমচোন মোবাইলে চালি আৰু বাহিৰত যোৱাখিনি হে কিতাপ পঢ়িলে বহুত কিতাপ পঢ়ি থাক অকল শুৱা ধান্দা দি দিম কি চাবি দেই ইয়াত কিমান কিতাপ পঢ়িম আৰু 2 মাহে আছে যেনে তেনে কষ্ট কৰি ল মনটো তাৰপাছত যিমান আৰাম কৰি লবি ধুনু কিতাপ পঢ়িছ সেইটো ল মোবাইল হে মোবাইল আনিছা দিয়া বেছি দেৰি চাব নাপাওঁ আকৌ অকল আধা ঘণ্টাৰ কাৰণে দিছো যাক কল কৰ যি কয় কৰিলো এতিয়া হ'ব দিয়া বেছি দেৰি নেচা ৰাতিকে আৰু মোবাইলটো নেপাওঁ মোৰ ওচৰত থাকিব নহ'লে চাবি কিন্তু ৰাতিকে মোবাইলটো এইডাল দেখিছ নহয় কাটককে পাবি ৰাতি লৈ যাবা পঢ়িব আছে যে লৈ যাবা একো নাই দি দিম মই অকণমান দেৰি চাই লৈ তুমিয়ে থৈ দিবা ৰাতি আৰু ল একাপ চাহ কি চাহ আনিছা খাই লবি ভাগৰ লাগিছে বোলা দিয়া
থেংক ইউ দেই আৰু মোবাইলটো নিবৰ কাৰণে আহি আছো মই আধা ঘণ্টা আৰু তোমালোককো কৈছো ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিব নহ'লে তোমাকো কাটুককে দিম নতুনকৈ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল লাগে ভাল কমেণ্ট আৰু বেয়া লাগিলে বেয়া কমেণ্ট তাৰ কথা আনিম আৰু নতুন ভিডিঅ' দিবলৈ ট্ৰাই কৰিছো